Overman Pindaman Theater. That's it, guys. Hey, Bindu. Oibor Prem Kahini Busiye poa nai. Hey, iman boyokor pora moi Nikharikar logot prem kori. Aru toy jetia LP schoolot gosor tolot half pant pindi bogi siori mati asili. Ki mati asili janone nai? Hey, bonilo. Eke kune ekui gundui ekini guntini. Hey, moi game khelu. Boss, etialeke 5টা গোল। Are 5 goal pass. Boss, কথা এটা কওক। আপুনি যে এনেকৈ নবক লৈ ৰিজৰ্টত ফুৰিবলৈ আহিছে। তাই বাপেকে একো কোৱা নাই। বাপেকে পঠাইছে না। কিন্তু ৰাতি থকাৰ পাৰমিশনটো দিয়া নাছিল। মই হে ৰাস্তা ব্লক হোৱা বুলি কৈ ৰাতিটো থাকি গ'লো। এই নহয় তাই অকলে ভিতৰত কি কৰি আছে? মইনো কেনেকৈ জানো? আপুনি কোৱাৰ ধৰণে সকলোখিনি যোগাৰ মই ভিতৰতে দি থৈ আহিছো। হেৰি বছ, ময়ো অলপ ধৰিবই নেকি? যা তোৰ ইয়াত একো কাম নাই। এতিয়া যি কাম আছে মোৰ আৰু নিহাৰিকাৰ। যা Good night. অকলে ভিতৰত কি কৰি আছ? এফালে অলপ কথা পাতো। প্ৰেমৰ বহুত কাহিনী আছে প্ৰেমৰ বহুত। এবাৰ যে স্কুলৰ ল'ৰা তাৰ মূৰত কোনোবাই শিলগুটি মাৰি মূৰটো ফালি দিছিল। এইটো কোনে ভালিছিল জাননে নাই? কোনে ভালিছিল জাননে নাই? এই কৃষ্ণই ভালিছিল তাৰ মূৰ। এই কৃষ্ণই সি তোৰ ফালে চাই আছিল। মোৰ বেয়াকৈ চাই আছিল বৰ বেয়াকৈ চাই আছিল। তই নিজে আহিবি নে মই তালৈকে যামেই? কৈছিলো যে চহৰৰ মাজতে থকা ৰেষ্টুৰেণ্টত আমি বহিম আৰু ডিনাৰ কৰিম। কিন্তু এনেকুৱা এটা ৰোমান্টিক পৰিৱেশ নাহিলহেঁতেন দেচোন। বহুত হৈ গ'ল তোৰ ৰোমান্টিক ফিল। এতিয়া ৰাস্তা খুলিলে নে নাই খবৰ কৰ আৰু বল। মই কোনো কাৰণত ৰাতি ইয়াত কটাব নোৱাৰো। কিয় মোৰ লগত এটা ৰাতি কটোৱা তোৰ প্ৰব্লেমটো ক'ত? এনেও আমাৰ বিয়া হ'ব ন। গতিকে ভাবি চাবি লগত এটা ৰাতি কটোৱাত কৰি ইমান অসুবিধাই কি হয়? নে তই মোক লাজ কৰিছ? কৃষ্ণক লাজ কৰিছ? চাওঁ তোৰ লাজটো মই ভাঙি দিওঁ। চাওঁ লাজ কৰিছ তই মোক লাজ। মোৰ ওচৰলৈ আহিবলৈ চেষ্টাও নকৰিবি। তই যিমান চেষ্টা কৰিলেও মোৰ মনৰ মানুহজন হ'ব নোৱাৰ। মোৰ মনটো কেতিয়াও নাপাওঁ তই। কিয় নেপাওঁ মই? চালা এতিয়াও সেই লাফাংগাটো তোৰ মনত সোমাই আছে নহয়। চালা নিজ জাতিৰ অপদাৰ্থ। সাৱধান, তাৰ বিৰুদ্ধে আৰু এটা শব্দও নকবি। সি মোৰ মনৰ মানুহ, মোৰ প্ৰেম, মোৰ ভালপোৱা, মোৰ এই গোটেই জীৱন তাৰ বাবে। তোৰ বাবে একো নাই কৃষ্ণ, একো নাই তোৰ বাবে। একো নাই মোৰ বাবে, একো নাই মোৰ বাবে, একো নাই। ঠিক আছে তোৰ মনটো মোক নালাগে, তোৰ ভালপোৱা মোক নালাগে, তোৰ প্ৰেম মোক নালাগে। কিন্তু মোক যি লাগে এয়া মই আজি তোৰ পৰা নোখোজো। এয়া মই তোৰ পৰা কাঢ়ি লওঁ আৰু এতিয়াই লওঁ। বল না বল। মাৰিবলৈ মন নাছিল, কিন্তু তই মোক বাধ্য কৰালি। এতিয়া তই হয়তো ভালদৰে বুজি পাইছ মই কি ক'ব বিচাৰিছো। গতিকে তই থাক যদি থাক, মই যাওঁ। এই চৰটো মাৰি তই ভালেই কৰিলি, কাৰণ মই আচলতে বুজি পোৱা নাছিলো যে মই কি কৰিম। কিন্তু এতিয়া চব ক্লিয়াৰ। তই মোক যিমান বেয়া পালো, বিয়া কিন্তু তই মোৰ লগতে হ'ব লাগিব। কাৰণ এই কৃষ্ণ কিন্তু সেই কৃষ্ণ নহয়।
গতিকে বিয়াৰ পিছত হ'বলগীয়াখিনি আজি হ'ব, এতিয়াই হ'ব বনা বল এই বনা এই কৃষ্ণ আগুৱাই নাহিবি কৃষ্ণ এই বল বল বনা বল জীৱনটো ধ্বংস কৰি সি যদি ভাবিছে সিখন তেনেহলে ভুল ভাবিছে মাৰি পেলাম তাক মই মাৰি বিশ্বাস কৰক ছাৰ একো কৰ্ম কৰাৰ পিছৰ পৰা ই মোৰ লগত কোনো যোগাযোগ কৰা নাই বিশ্বাস কৰক ছাৰ তই জানো কৃষ্ণ ক'ত লুকাই আছে কি ক'ত লুকাই আছে সঁচা কথাকে কৈছে কৃষ্ণ পলাই যোৱা কথাটো ইয়ে মোক কৈছে তহঁতে তোকো কাটি তুচেও কৰি পেলাম মই শুন নিশ্চয় যদি তোৰ লগত যোগাযোগ কৰে তেনেহ'লে তাক কৈ দিবি সেই জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰি পেলালে ডাঙৰ ভুল নহয় পাপ মহাপাপ কৰিছে সি আৰু এই মহাপাপৰ শাস্তি তাক মই দিম আপুনি আৰু কি চাবলৈ আহিছে এক্স MLA দিগন্ত জগত শৰ্মা কি চাবলৈ আহিছে আপুনি আপোনাৰ নাতিয়ে ঘৰখন কৰ মোৰ ছোৱালীজনীৰ মুখখন চাবলৈ আহিছে থাকি থকা আঘাতৰ চিনবোৰ চাবলৈ কি চাবলৈ আহিছে এটা কথা মনত থাকিব খুৰা যি আঘাত কি মোৰ ছোৱালীজনীক দিলে সেই আঘাতৰ শাস্তি কিন্তু এটাই আৰু সেই শাস্তি কি হ'ব ইতিমধ্যে মই নিৰ্ধাৰণ কৰি থৈ দিছো মই ইচ্ছা কৰিলে তাক বিচাৰিবলৈ গোটেই পুলিচ ফৰ্চ জমাই দিব পাৰো সেয়া মই নকৰো কাৰণ তাৰ শাস্তি আইনে নহয় মই দিম ভিতৰলৈ নাৰ্ছজনী কৈ তাইক কিবা জোৰকৈ খুৱাবলৈ কেইবাদিন হ'ল তাইৰ মুখলৈ পানী আহে মৰি গৈছে তাই মৰি গৈছে মোৰ ছোৱালী ময়ো এজন দেউতা কমবৰীশ মোৰ সন্তানকতো মই অকালতে হেৰুৱাইছো তোৰ যন্ত্ৰণা মই অনুভৱ কৰিব পাৰিছো কিন্তু মই সপোনতো ভবা নাছিলো মোৰ নাতিয়ে এনেকুৱা এটা নিজ কাম কৰিব বুলি কিন্তু মই তোক কথা দিছো অম্বৰীশ যিদিনাই মই তাক বিচাৰি পাম সেইদিনাই মই তোৰ ওচৰত গৈ তোৰ ভৰি টানি পেলাই দি তোৰ যি মন যায় তাকে শাস্তি দিবি কিন্তু এই মুহূৰ্তত তই নিহাৰিকাৰ কথা ভাব তাই শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ উঠাত বৰ নহ'লে তাইলে খুৱাব নোৱাৰে তাই খুৱাবলৈ আজিকালি কথা নহ'লো কাৰো বাধা নামানো মই আজি নিহাৰিকাক লগ কৰিম আইটোক লগ নকৰে বিবেক তোৰ কথাও বুজিলা তই বিবেক ঘটনাটো হৈ যোৱাৰ পিছত তই তাইক লগ কৰিবলৈ চেষ্টা কৰি আছ কিন্তু তাই তোক লগ কৰিব বিচৰা নাই তাইক অকণমান অকলশৰে
তাই নিবিচাৰিলেও মই তাইক লগ কৰিম মই তাইক লগ কৰিম মই তাইক बाबू देखा ना पाए काटा बुआ नहीं भी कृष्ण मैं तो खालचोर करिसो कृष्ण सागवाई नहीं भी कृष्ण मैं कौन सा धर्म मुझे बोले रे नहीं कृष्ण मुझे बोले रे कृष्ण मुझे रे मुझे बोले रे कृष्ण जीवन भरी एनेकुआ आमार हाथत एकुई नाथाके किन्तु तय भांगी नकरिबि भंटी मनटो डाठ कर সেইকাৰণে উপায়হীন হৈ ময়ে তোমাৰ ওচৰলৈ আহিব লগা হ'ল মই জানো নিহাৰিকা এই সময়ত তোমাক কোনেও সান্তনা দিব নোৱাৰে ময়ো নোৱাৰো কাৰণ ময়ো এগৰাকী নাৰী বুজি পাওঁ মই তোমাৰ যন্ত্ৰণা কিন্তু কিয় নাজানো আজি তোমাৰ দেউতাৰ সেই অহংকাৰেৰে ভৰা মুখখন মোৰ আকৌ এবাৰ চাবলৈ মন গৈছে যি অহংকাৰে তোমাৰ জীৱনলৈ অবানিশা কঢ়িয়াই আনিলে যি অহংকাৰে তোমাৰ জীৱনলৈ এটা অসুৰ কঢ়িয়াই আনিলে এতিয়া চাগে অনুশোচনাৰ দগ্ধ হৈ কোনোবা এন্ধাৰ চুকত লুকাই আছে নহয় নে মই আপোনাৰ লগত খালচুৰ কৰিছো মোৰ দেউতাৰ কথা যেনেকৈ নকব মোৰ দেউতাই একো ভুল কৰা নাই মোৰ চব মোৰ কৰ্মফল নহয় নিহাৰিকা নহয় এয়া তোমাৰ কৰ্মফল নহয় এয়া তোমাৰ দেউতাৰ কৰ্মফল যাৰ ফল ভোগ কৰিছা তুমি তোমাৰ আজিৰ অৱস্থাৰ বাবে যিমান দায়ী সেই কুলাংগাৰ কৃষ্ণ শৰ্মা সিমানেই দায়ী তোমাৰ দেউতা অম্বৰীশ শৰ্মা মোৰ
ইমানেই মহান যে তোমাৰ ওপৰত ইমান অন্যায় কৰাৰ পাছতো তুমি তো দুখটো মানি ল'ব খোজা নাই নহয়নে? কিন্তু নিহাৰিকা তুমি জানানে তোমাৰ দেউতাই ইয়াত কৈ ডাঙৰ এটা পাপ কৰিছে, যিটো পাপৰ কথা জানিলে হয়তো তুমি তেওঁক কেতিয়াও ক্ষমা নকৰিবা। কি পাপ কৰিছে মোৰ দেউতাই? চাওক আপুনি মনে মনে নাথাকিব, কওক কি পাপ কৰিছে মোৰ দেউতাই? আজি মই সেইবোৰ কথা ক'বলৈকে আহিছোঁ, কাৰণ সেই কথাটো শুনাৰ পাছত মই নিজেও শান্তিত থাকিব পৰা নাই। আপুনি প্লিজ কথাটো কওক। তোমাৰ জানিবলৈ মন নাজানে তোমাৰ মা জুৰি এতিয়ালৈকে এইখন ঘৰলৈ কিয় উভতি আহিব পৰা নাই? তোমাৰ জানিবলৈ মন নাজানে তোমাৰ মা জুৰি এতিয়ালৈকে কিয় একো সংসূত্ৰ নাই? আপুনি প্লিজ কথাটো কওক। জানিবলৈ মন গৈছে নহয়? তেনেহ'লে শুনা। প্ৰেম কৰাৰ ভুল কৰিছ আৰু সেই ভুলৰ শাস্তি আজি তই পাব লাগিব। কিন্তু মোক শাস্তি দিবলৈ আপোনালোক কোন আপোনালোক? ভুল তই মোক মাৰিব লাগিব। মই এতিয়াই দেউতাক কৈ সকলো কথা কৈ দিম আৰু দেউতাক তহঁতৰ কি অৱস্থা কৰিব সেইটো তইও ভালদৰে জানো। আমাৰ ভুল হৈছে, আমাক ক্ষমা কৰিছে। মই ওচৰতে আছো। তুমি বৰ ভাল হ'ব লাগিছে দেউতা। তই ইহঁতে মোক মাৰিব বিচাৰিছে দেউতা, আৰু এই ৰঘু মোক জ্বলাই দিব বিচাৰিছিল দেউতা। তুমি ইহঁতক নেৰিবা দেউতা, নেৰিবা। ইহঁতে তোমাৰ খাই তোমাৰ লগতে প্ৰতাৰণা কৰিছে দেউতা, ঠগিছে তোমাক। আৰু তই কি কৰিছ মোৰ লগত? মোৰ সন্মানৰ লগত, মোৰ বংশৰ সন্মানৰ লগত খেলিছ নহয়? খেলিছ তই মোৰ সন্মানৰ লগত? এয়া তোৰ ভুল নহয়, ভুল তোৰ তেজৰ। তই মোৰ সন্তান নহয় বুলি জানি মই তোক আকোৱালি লৈছো। তোৰ মা মানে মোৰ প্ৰত্যেক পাপৰ চিন্ত। কিন্তু মই বেয়া মানুহ নহয় কাৰণে সেই পাপৰ চিন্তক মই মোৰ নাম দিছিলো, মোৰ ঘৰত স্থান দিছিল, পৰিচয় দিছিল। কিন্তু তই কি কৰিলি মোৰ লগত? এটা নিষ্জাতিৰ জাফাংগাৰ প্ৰেমত পৰি তই মোৰ বিৰুদ্ধে গুচি গলি। মোৰ মান সন্মান সকলো ধনিষ্ঠ কৰি তই সেই ল'ৰাটোৰ লগত বিয়াত বহাৰ সিদ্ধান্ত ললি। মই এয়া হ'বলৈ দিব নোৱাৰো। মোৰ দেউতা ককা যুৱকাই কৰি থৈ যোৱা মোৰ বংশৰ সন্মানৰ ভেটিটো মই তোৰ দৰে এটা কলংকৰ বাবে নষ্ট হৈ যাবলৈ দিব নোৱাৰো। মোক ক্ষমা কৰি দিবি জুলি, ক্ষমা কৰি দিবি। চাবি যাতে তাই কষ্ট নাপায়।
মানে ৰঘু সোধা তাক মুখে তোমাৰ দেউতাকে তোমাৰ মাৰ লগত কি কৰিছে সকলো কম মই কৰা পাপৰ কথা সকলো খুলি কম যি পাপৰ বোজা মই ইমান দিনে বুকুত কঢ়িয়াই লৈ ফুৰিছো সেই পাপৰ কথা কম মই আজি খেল এতিয়াও শেষ হোৱা নাই কিন্তু আৰম্ভ হৈ গৈছে অম্বৰীশ বৰুৱাই মোক ভিলেন বনাব বিচাৰিছিল নহয় দেখিলি সি নিজেই ভিলেন বনি গ'ল ৰঘুৰাজক কেইটামান টকা গুচি দিলে সি যে ইমান ডাঙৰ কাম এটা কৰি দিব পাৰিব সেইটো মই ভবাই নাছিলো কিন্তু এতিয়া আৰম্ভ হব বাপেক জীয়েকৰ যুদ্ধ ভয়ানক যুদ্ধ মিছা কথা এইবোৰ মই এই কাম কেতিয়াও কৰা নাই মাজনী পাৰ্বতী আৰু তাই ল'ৰাৰ আমাৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ আমাৰ বিৰুদ্ধে খেল খেলি আছে নাই খেলা দেউতা সিহঁতে কোনেও একো খেল খেলা নাই খেল খেলিছা তুমি পাৰিছা মোৰ বাপ মই এই কাম মই কেতিয়াও কৰা নাই মই তাইক নাই মৰা তই মোক বিশ্বাস কৰ ৰঘুৱে মোক সকলো কথাই কৈছে তোমাৰ যদি শুনিবলৈ মন আছে তেনেহ'লে তাৰ মুখেৰে মই সকলো কথাই উলিয়াব পাৰো শুনিবা তুমি অতীতত কৰা সেই ভয়ংকৰ পাপৰ কথা শুনিবা তুমি কৰিছো মই সেই কাম কিন্তু মই পাপ কৰা নাই মই ন্যায় কৰিছো ন্যায় যদি ভুল কৰিছিল যি ভুলে আমাৰ এই গোটেই ঘৰখন ধ্বংস কৰি পেলালেহেঁতেন তোৰ ভৱিষ্যতটো নষ্ট কৰি পেলালেহেঁতেন মাজনী তই বাহিৰলৈ ওলাই গ'লে মানুহে তোক হাঁহিলেহেঁতেন সেইকাৰণে মই তাইক শাস্তি দিছো পাপৰ ফল ভুগিছে তাই কিন্তু পাপ পুণ্যৰ হিচাপ কৰিবলৈ তুমি কোন দেউতা তুমি মানুহ ভগৱান নহয় তুমি এটা কথা মোৰ ভালদৰে শুনি লোৱা তুমি যি কৰিছা কেৱল নিজৰ বাবে কৰিছা নিজৰ দুখ থাকিবলৈ তুমি মোৰ নাম নল'বা আমাৰ এই ঘৰখনৰ নাম নল'বা তুমি পাপাই কৰা নাছিল দেউতা তাই প্ৰেম কৰিছিল ভাল পাইছিল কাৰোবাক কিন্তু তুমি পাপ কৰিছা দেউতা তুমি অপৰাধ কৰিছা কি কৰো মই তোমাক দেউতা কি কৰো মই তোমাক Hello.
কৰা হ'ল তাৰ কাৰণে মই সকলোখিনি কৰিলোঁ তাইৰ দৃষ্টিতে মই আজি পাপী অপৰাধী হৈ গ'লো কিন্তু কিয় দেউতা দেউতা কি হ'ল দেউতা তুমি হাৰি গলা দেউতা হাৰি গলা হাৰি গলা দেউতা তই মোক পাপী বুলি ভাব তই মোক অপৰাধী বুলি ভাব মোৰ সন্তানৰ দৃষ্টিত মই পাপী হৈছে মোৰ সন্তানৰ দৃষ্টিত মই পাপী হৈ জীয়াই থাকিব নোৱাৰো অপৰাধী হৈ জীয়াই থাকিব নোৱাৰো আত্মহত্যা অপরাধ মানুষ আত্মহত্যা নহলে কি উপায় আছে নিজৰ জীয়েকৰ আগত বৰ মানুহ হৈ থকা মুখাখন যেতিয়া গোন্ধাই গ'ল আত্মহত্যা বাঢ়ি কি উপায় আছে কিন্তু সেইজনী জীয়েকে মেডিকেললৈ লৈ গ'ল তাইক ভাল প্ৰথম দি বাছিল কিন্তু এতিয়া মোৰ চিন্তা হৈছে নিহাৰিকাক লৈ তাই জানো দেউতাকক ক্ষমা কৰি দিব পাৰিব নিহাৰিকা খুলিবলৈ মোৰো বহুত প্ৰশ্ন আছে কিন্তু নাজানো তাই মোক কি মোৰ লগত কথা নপতাৰ প্ৰতিজ্ঞা কৰিছে নাজানো তাই মোক কিয় পাহৰিব খুজিছে বহুবাৰ তাইক লগ কৰিবলৈ গ'ল মুকলিকে কথাবোৰ পাতিবলৈ চেষ্টা কৰিলোঁ কিন্তু প্ৰতিবাৰে তাই মোক বিমুখ কৰিলে মোৰ কোনো প্ৰশ্নৰ উত্তৰে নিদিলে তাই কিজানি তোৰ প্ৰশ্নৰ উত্তৰবোৰ তাইৰ হাততো নাই কিজানি তাইও নাজানে তাইৰ জীৱনটোৱে তাইক কোনটো পথেৰে গতি কৰি লৈ গৈ আছে কিন্তু মই তাইক এনেকৈ অজাত মানুহ তাত এৰি দিব নোৱাৰোঁ জীৱনৰ সকলো খোলাব মই হাতে হাত ধৰি আগুৱাই যোৱাত প্ৰতিশ্ৰুতি দিছিলোঁ মই তাক হাতখন এৰি দিব নোৱাৰিম ময়ো নিবিচাৰোঁ তই তাইৰ হাতখন এৰি দে তোক মই আগতেও কৈছোঁ আৰু আজিও কওঁ নিহাৰিকাক মই এখন বোৱাৰী হিচাপে চাব বিচাৰোঁ কিন্তু তাই যে এইখন মোৰ অন্তৰীয় আদৰি ল'ব লাগিব তোৰ আদৰি ল'ব লাগিব আদৰি ল'ব মা আদৰি ল'ব তাই দুৰ্বল কৰি পৰিস্থিতিয়ে কোনো তাইক দুৰ্বল কৰিছে কিন্তু তাই ইমান দুৰ্বল নহয় তাই জিকিব জানে জিকিব জানে আৰু মই জানো হাজাৰ বাধা নেওচি হ'লেও আমাৰ তেনেহ'লে ৰৈ আছ যা আজিয়ে যা এতিয়াই যা তোৰ মনৰ সকলো উত্তৰ লৈ গৈ যা বিবেক এই আৰু অকল উত্তৰে নহয় যদি তাইও আহিবলৈ মান্তি হয় তাইকো লগত লৈ আহিবি দেখিব বাসতা আকৌ প্ৰেম বোলা বস্তুটো বৰ ডেঞ্জাৰ দেই দুখো লাগে হাঁহি উঠে তোক আকৌ কিহৰ দুখ লাগে অতীতৰ কথাবোৰলৈ মনত পৰিলে মোৰ বৰ দুখ লাগে কি অতীতৰ মোৰহে জীৱনত প্ৰেম হওঁ হওঁ বুলিও নহ'ল কি যদি ভাল পাইছিল তাই আকৌ গাঁওখনো গোটেই ল'ৰাবোৰকে ভাল পায় কি যদি মই বিয়া পাতিম বুলি ভাবিছিলো তাই আকৌ এতিয়া তাইক মানে চৰকাৰী চাকৰি কৰা ল'ৰা বিচাৰি ফুৰিছে আৰু এজনী আছে সেইকাৰণে মই পিঠা বুলি মনা কৰিছিলো কোনোবা পথা যদি পঠাওক নাই একো লাভ নাই মূৰত চুলি নাই হাতত দেখা নাই জীৱনৰ প্ৰেম নাই ছোৱালী মোক মৰি যাবলৈ নিদিলি কিয় এনে এটা জীৱনলৈ জীয়াই থকাতকৈ মৰি যোৱা হ'লে ভাল আছে
এজনী ধৰ্কিতা হৈ জীয়াই থাকিবলৈ মোৰো মন নাছিল মন ভাবিছিল এই জীৱনটো মই শেষ কিন্তু মই কিয় জীয়াই থাকিব জানা তোমাৰ কাৰণে দেউতা নাথাকিলে হয়তো তুমিও জীয়াই থাকিব নোৱাৰিবা আৰু মই কেনেকৈ জীয়াই থাকিলো কেনেকৈ খত ল'লে তোমাৰ ভুল কথা এবাৰ মনত নপৰিব এবাৰো নাভাবিলে তুমি ভুল কথা কোৱা নালাগে এটা মুহূৰ্তত তুমি মুক্ত বল কৰি পেলালা মই কি দুখ কৰিছো কোৱা মই কি দুখ কৰিছিলো তুমি ইয়ালৈ কিয় আহিছা বিবেক মই তোমাক আগতেও কৈছো যে মই তোমাক লগ কৰিব বিচৰা নাই ৰজনী তই অলপ শান্ত হ দেউতা প্লিজ তুমি অকণমান সময় ভিতৰলৈ যোৱা আজি বিবেকক কিছুমান কথা মই অতি স্পষ্ট কৰি দিব বিচাৰিছো ভিতৰলৈ যোৱা প্লিজ স্পষ্ট তুমি কি স্পষ্ট কৰি আজি ইমান দিনে আমাৰ সম্পৰ্কটোৰ মাজত কি এনেকুৱা অস্পষ্ট কথা ৰৈ গ'ল যিটো তুমি আজি স্পষ্ট কৰি আছে বিবেক আছে বহু কথাই আছে কিছুমান কথা তোমাক কম বুলি ভাবিও কোৱা নহ'ল আৰু কিছুমান কথা তুমি নিজে বুজি পাবা বুলিও নোকোৱাকৈ ৰৈ গ'লো কিন্তু তুমি নুবুজিলা যে আমাৰ মাজত পাৰ্থক্য বহুত পাৰ্থক্য নিহাৰিকে তুমি কি পাৰ্থক্যৰ কথা কৈছা So please, এই পাৰ্থক্যবোৰৰ কথা পাহৰি আমাৰ মাজত থকা মিলবোৰৰ কথা পাতা আমাৰ মাজত থকা ভাল পোৱাবোৰৰ কথা পাতা চোৱা নিহাৰিকে তোমাৰ লগত যি হৈ গ'ল এই সকলোবোৰ পাহৰিছো সেই ঘটনাই তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱা কেতিয়াও কমাব নোৱাৰে সেই মই তোমাক বিয়া পাতি এটা নতুন জীৱন আৰম্ভ কৰিব খোজো নিহাৰিকা বিয়া এজনী ধৰ্কিতাৰ লগত বিয়া বাহ বিবেক বাহ তুমি দেখিছো মহান মানুহ পিছে এজনী বদনামী ছোৱালীক বিয়া পাতি তুমি সমাজৰ চকুত বাস ল'ব বিচাৰিছা নে মোক পুতৌ কৰিব বিচাৰিছা হা আৰে মই তোমাক পুতৌ কৰিম কি কথা কৈছা ঠিকে কৈছো মই কিন্তু মই তোমাক এটা কথা অতি স্পষ্ট কৰি দিব বিচাৰিছো যে বদনামী হ'লে মই অমৰীশ বৰুৱাৰ জীয়েক প্ৰখ্যাত বৰুৱা বংশৰ জীয়ৰী মই গতিকে যিকোনো ল'ৰা এটাৰ লগত বিয়া হৈ মই মোৰ বংশৰ মৰ্যাদাত আঘাত কৰিব নোৱাৰো মোৰ দেউতাৰ সন্মানক মই ধূলিসাৎ কৰি পেলাব নোৱাৰো সন্মান মৰ্যাদাই শব্দবোৰ শুনি মই আচৰিত হৈছো মোৰতো সন্দেহ আছে মই ভাল পোৱা ছোৱালীজনী এই যদি হয়তো তোমাক আজি বেলেগ লাগিছে নিহাৰিকা কাৰণ প্ৰেম আৰু বিয়া দুইটা সম্পূৰ্ণ বেলেগ বিষয় বিবেক তুমি বুজি নাপালে সেই কথা মই ভালদৰে বুজি পাওঁ গতিকে প্লিজ আমাৰ মাজত যি আছে সেয়া তুমি পাহৰি যোৱা তোমালোকৰ জাতিৰে কোনোবা এজনী সাধাৰণ ছোৱালীক বিয়া পাতি এটা নতুন জীৱন আৰম্ভ কৰা কিবা সহায় লাগে মই দেউতাক কৈ কৰাই দিম আৰু এটা শব্দ নকবা আজি তুমি নোৱাৰে এই আচল দিনটো দেখুৱাই দিলে নহয় তুমি মোক বুজাই দিলা যে মই কিমান সৰু আছো মানুহ কিমান ডাঙৰ মানুহ মই সকলো বুজি পালো কেৱল মোৰহে বুজি পোৱাত পলম হৈ গ'ল তোমাৰ এই মতটো বুজি পোৱাত পলম হ'ল নিশ্চয় উত্তাল কিন্তু মই বাদ কি বুলি কোৱা মই তাক কি বুলি বুজাম কাৰণ তাক তুমি কথা দি থৈ আহিছিল যে তেওঁৰ বোৱাৰীক মই লগত লৈ যাম বুলি তেওঁ কেনেকৈ আশীৰ্বাদ দিছিল দাদা তোমাক লগত লৈ যাম বুলি তেওঁ যে এতিয়া দুৱাৰ মুখত ৰৈ আছে তেওঁ চাগে এতিয়াও বাৰে মধুৰীৰ মুখৰ পিনে চাই ৰৈ আছে কাৰণ তেওঁতো নেজানে
দেহকালে লেতেৰা হৈ যোৱা চিটেজ এই অপৰিচ বৰুৱাৰ গাত বৈ আছে নিহাৰিকা বৰুৱা গাত বৈ আছে আজি ঘিণ লাগিছে নিহাৰিকা ঘিণ লাগিছে তোমাৰ ওপৰত ঘিণ লাগিছে আমাৰ ভাল পোৱাৰ ওপৰত মই আহিছোঁ নিহাৰিকা মই ইয়াত কেতিয়াও নাহোঁ ইয়াত তই কি কৰিলি মাজুলী কি কৰিলি তই তাৰ মূৰত এনেও বহুত পূজা দেউতা তলৰ জাতিৰ পূজা দৰিদ্ৰতাৰ পূজা মোৰ বদনামৰ পূজাটো তাৰ মূৰত কেনেকৈ জাপি দিওঁ কোৱা মাজুলী